শিক্ষাই হৈছে মূল উপায় যি মানুহৰ জীৱনলৈ সুখ আৰু শান্তিৰ নিজৰা বোৱাই আনিব পাৰে। এৰিষ্টটল। নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ শিকা, তেতিয়াহে সংসাৰক ভাল পাব পাৰিবা। স্বামী বিবেকানন্দই কৈছিল। এটা বন্দুকৰ গুলীতকৈ এবটল চিয়াঁহীৰ মূল্য বেছি। মাদাৰ টেৰেছা। আমি যাক সৃষ্টি কৰিব নোৱাৰোঁ তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই। গুৰু নানকে কৈছিল। চৰিত্ৰ গঠন কৰাই হ'ল শিক্ষাৰ উদ্দেশ্য। হাৰ্চলিয়ে কৈছিল। জীৱনটো এক প্ৰকাৰৰ পৰ্বত আৰোহণ। অসীম দুখ কষ্ট আৰু দুৰ্লংঘ বাধা আছে বাবেই ই ৰোমাঞ্চকৰ। হোমেন বৰগোহাঁয়ে কৈছিল। মানুহৰ প্ৰকৃত পৰিচয় জন্মলৈ নহয়, কৰ্মলৈহে। মহাবীৰ। জন্ম আৰু মৃত্যু হ'ল সাহসৰ দুই শক্তিশালী কণ্ঠস্বৰ। খলিল জিব্ৰান। আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়। আনন্দ চন্দ্ৰ আগৰৱালা। মানুহে নিজৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰে, কিন্তু অভ্যাস পৰিৱৰ্তন কৰিব পাৰে। অভ্যাসেই মানুহৰ ভৱিষ্যত পৰিৱৰ্তন কৰি দিয়ে। ডক্টৰ APJ আব্দুল কালামে কৈছিল।